4 মাহৰ পিছত BPF চৰকাৰ নাথাকে, এইটো BTC চৰকাৰ ভাঙি ফেলাই BTR হ'ব। ইয়াতে গভৰ্ণমেণ্টৰ শাসন আহিব। BPF দলে ৰাইজক একো দিব নোৱাৰে, তেওঁলোকে মাত্ৰ বোকা চটোৱা ৰাজনীতি আৰু ভুৱা মিছা কথাবিলাক ৰাইজক কৈ ফেলে তেওঁলোকে টুপি পিন্ধাব পাৰে। এইটোৱে BPF দলৰ পলিচি। BPF দলৰ চৰিত্ৰটোৱে হৈছে গাড়ী ভাঙা ভাঙি, দাবী ধমকি, টকা পইচাৰ লেনদেন। তেওঁলোকে তেনেকুৱাকৈ ৰাইজক যোৱা 17টা বছৰ চৰকাৰ চলাকালীন তেওঁলোকে ৰাইজক দাবী ধমকি দিয়ে পেলাই আৰু আঁঠুৱা কমলৰ ৰাজনীতি কৰি পেলাই ৰাইজক ঠগি পেলাই তেওঁলোকে ভোট ল'বলৈ সক্ষম হৈছে। হয়, তো সেই সময়ত মই বুজিব পাৰিম বা জানিব বিচাৰিম যে UPPLৰ যুৱ নেতা আৰু খুব চৰ্চিত এটা মানে ছ'চিয়েল মিডিয়াত চৰ্চিত তেওঁ মানে UPPLৰ হয় কাম কৰি থকা তেওঁ মোৰ লগত আছে এতিয়া সঞ্জয় দাস তেওঁ আছে। তেওঁৰ পৰা আমি জানিব বিচাৰিম যিটো তেওঁ এতিয়া বৰ্তমান ওদালগুৰিত আছে বা ভেৰগাঁও জিলাতো তেওঁ কামটো কৰি আছে। ভেৰগাঁও জিলা আৰু ওদালগুৰি জিলা বা ওদালগুৰিত সমষ্টি আৰু ভেৰগাঁও সমষ্টি কেনেকুৱা আপুনি অনুভৱ কৰিছে? পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ সমূহ দৰ্শকবৃন্দৰ লগতে আপোনালোকলৈ মই UPPL দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। নিৰ্বাচনী বতৰ, নিৰ্বাচনী প্ৰচাৰ কাম কাজ তুংগত আৰু আমি UPPL দল হিচাপে বড়োলেণ্ডত 15টা বিধানসভা সমষ্টিৰ ভিতৰত আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছোঁ আৰু গণতন্ত্ৰত ৰাইজে ৰজা, জনতাই জনাৰ্দন। আৰু আমি এইবাৰ আশাবাদী, ৰাইজে এইবাৰ যোৱা যেহেতু 5-6 মাহ তেওঁলোকে যি চৰকাৰ চলালে, সেই চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ যি অপশাসন, ৰাইজক তেওঁলোকে বৰ্তমান নিৰাপত্তা দিব পৰা নাই। শান্তিৰ বড়োলেণ্ডত আজি অশান্তিৰ সৃষ্টি হৈছে, আজি শান্তিৰ বড়োলেণ্ডত আজি বড়ো অবোৰৰ সৃষ্টি হৈছে। তেনেকুৱা আজি চিণ্ডিকেট ৰাজ আৰম্ভ হৈ গৈছে। আপোনালোকে দেখা পাইছে টোল গেট ভাঙা ভাঙি হৈছে, BTCৰ নিচিনা এটা মন্দিৰ ভাঙা ভাঙি হৈছে। কাৰিগাঁৱৰ ঘটনাটো আপোনালোকে চিন্তা কৰক, সৰু সৰু কেঁচুৱা বাচ্চাবিলাকে আজি ৰিলিফ কেম্পত থাকিব লগা হৈছে। অন্তৰত দুখ লাগে, আজি সৰু সৰু কেঁচুৱা বাচ্চাবিলাক ৰিলিফ কেম্পত আছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 5টা বছৰ যিহেতু চৰকাৰ চলাকালীন এইবিলাক অসাংবিধানিক কাম কাজবিলাক আমাৰ বড়োলেণ্ডত হোৱা নাছিল। টোটেলি এটা শান্তিৰ বাতাবৰণ আছিল। কি বঙালী, কি বিহাৰী, কি মাওৰাৰী সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ ফেলে একেলগে বড়োলেণ্ডত কাম কৰিবলৈ সুবিধা পাইছিল আৰু তেনেকুৱা এই সুবিধা পোৱাৰ পিছত ৰাইজে এটা নিৰাপত্তা পাবলৈও সক্ষম হৈছিল। আৰু বৰ্তমান চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে। তেওঁলোকে ৰাইজক আজিৰ দিনত একো দিবও পৰা নাই। তেওঁলোকে খালী বৰ্তনৰ নামত ৰাইজক এতিয়া বৰ্তমান এই পৰিৱৰ্তনৰ নামত ৰাইজক তেওঁলোকে বৰ্তমান খালী বৰ্তন দি আছে। আৰু এইবিলাক বস্তুবিলাক চাই ফালে ৰাইজে পুনৰবাৰ UPPLক বিচাৰি আছে। আজি বড়োলেণ্ডত চুকে পাকে, কোনে দোকানে বজাৰে, মানুহৰ ঘৰে ঘৰে আজি UPPL, গাঁৱে গাঁৱে UPPL, অন্তৰে অন্তৰে UPPL। গতিকে আমি নিশ্চয় আশাবাদী এইবাৰ বড়োলেণ্ডবাসী ৰাইজে UPPLক ভোট দি ফালে আৰু এটা শান্তিৰ বড়োলেণ্ড গঢ় দিয়াৰ কাৰণে তেওঁলোকে কাম কৰিব। বিশেষকৈ ওদালগুৰিত যিহেতু হিংসাত্মক ঘটনা মানে চলি আছে ৰাজনৈতিক লৈ পেলাই, গাড়ী ভাঙা, UPPLৰ গাড়ী ভাঙা, ৰিহন দৈমাৰী যিটো প্ৰাৰ্থীৰ হয় তেওঁৰ মানে বিপক্ষ প্ৰাৰ্থীৰ যিমানখিনি কৰ্মকৰ্তা আছে আজি এপছ অফিচ ভাঙিছে, গাড়ী ভাঙিছে, সেইটো মানে প্ৰচাৰ মাধ্যমত আহি আছে। সেইটো চাওক, BPF দলৰ চৰিত্ৰটোৱে হৈছে গাড়ী ভাঙা ভাঙি, দাবী ধমকি, টকা পইচাৰ লেনদেন। তেওঁলোকে তেনেকুৱাকৈ ৰাইজক যোৱা 17টা বছৰ চৰকাৰ চলাকালীন তেওঁলোকে ৰাইজক দাবী ধমকি দিয়ে পেলাই আৰু আঁঠুৱা কমলৰ ৰাজনীতি কৰি পেলাই ৰাইজক ঠগি পেলাই তেওঁলোকে ভোট ল'বলৈ সক্ষম হৈছে। আৰু বৰ্তমানো তেওঁলোকে কি কৰিছে, নিৰ্বাচনত যিহেতু এইবাৰ ওদালগুৰিৰ পৰা ৰিহন দৈমাৰী ডাঙৰীয়াই 15টা বিধানসভা সমষ্টি যিহেতু আছে বড়োলেণ্ডত, তাৰ ভিতৰত চবচে কম ভোটত হাৰিবলৈ গৈ আছে ৰিহন দৈমাৰী ডাঙৰীয়াই। এই কথাটো তেখেতে গম পাইছে আৰু তেখেতে বৰ্তমান ডেপুটি চিফ হৈ আছে। MLA হিচাপে যোৱাবাৰ সমষ্টিবাসী ৰাইজে তেখেতক যোৱাবাৰে বিদায় দিছে আৰু এইবাৰ তেখেতে যিহেতু নিৰ্বাচন খেলিছে, নিৰ্বাচনত অৱতীৰ্ণ হৈছে। দীপেন বড়ো ডাঙৰীয়াৰ চাৰ্টিফিকেটটো মই পুনৰবাৰ দিব নালাগে। আজি অসমৰ বাহিৰৰ মানুহ, BTCৰ বাহিৰৰ মানুহ, ভাৰতবৰ্ষৰ বাহিৰৰ মানুহ আজিৰ দিনত দীপেন বড়ো ডাঙৰীয়াক চিনি পায়। আজি ওদালগুৰি সমষ্টিৰ আশা ভৰসা সকলোৰে মৰমৰ দীপেন বড়ো দাদা বুলি আজি ৰাইজৰ মাজত প্ৰচাৰ হৈ আছে, চৰ্চিত হৈ আছে। আৰু এই বস্তুবোৰ দেখা পাই পেলাই আজি ৰিহন দৈমাৰী ডাঙৰীয়াৰ একাংশ গুণ্ডা বাহিনীয়ে বিভিন্ন অপপ্ৰচাৰ চলাই আছে আৰু তেওঁলোকে ল'ৰাবিলাকক, ডেকা ডেকা চামবিলাকক লগত লৈ ৰাতি মালে মাংস খুৱাই তেওঁলোকে আজিৰ দিনত এই অশান্তিৰ সৃষ্টিবিলাক কৰি আছে। আপোনালোকে চাওক, নিৰ্বাচন হৈ আছে। আজি অসমৰ ভিতৰত 126টা বিধানসভা সমষ্টিৰ ভিতৰত নিৰ্বাচন হৈ আছে। তাৰ ভিতৰত ওদালগুৰিতে কিয় ইমান হাই কাজিয়া আৰম্ভ হৈছে? ওদালগুৰি সমষ্টিৰ ভিতৰত আজি আপচ অফিচ ভাঙা ভাঙিৰ ক্ষেত্ৰতে হওক, গাড়ী ভাঙা ভাঙিৰ ক্ষেত্ৰতে হওক, তেনেকুৱা অসাংবিধানিক কামবিলাক আজি ওদালগুৰিত কিয় কাৰণে হ'বলৈ গৈ আছে? গতিকে ৰিহন দৈমাৰী ডাঙৰীয়াৰ পৰাজয়টো নিশ্চিত
ৰাইজে তেখেতক ভোট নিদিয়ে। তেখেতে যোৱা আগতো এটা সময়ত মন্ত্ৰী আছিল, তেখেতে আগতেও তাৰমানে BPF দলৰ পৰা জনপ্ৰতিনিধি হৈ পেলাই ইয়াতে আহিছিল। কাম কাজ যিখিনি কৰিব লগা আছিল ৰাইজক তেওঁলোকে ইমানখিনি কাম কাজ কৰিব পৰা নাই, ইমানখিনি সা সুবিধা তেওঁলোকে প্ৰদান কৰিব পৰা নাই। আৰু BPF দলে কেতিয়াও নাচায় যে আমাক যুৱ সমাজটো আগবাঢ়ি আহক, যুৱ সমাজটো ভালকৈ অগ্ৰগতি লওক। কাৰণ আমি আগতেও দেখা পাইছোঁ BPF চৰকাৰৰ দিনত আমাৰ শিক্ষাৰ মানদণ্ডটো কেনেকুৱা আছিল। আমাৰ বড়োলেণ্ডত চিৰাং ডিষ্ট্ৰিক্টৰ শিক্ষাৰ মানদণ্ডটো অল অভাৰ অসমৰ ভিতৰত তলতে আছিল। প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত অসমৰ ভিতৰত সবচে ওপৰত উঠি আহিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই যুৱসকলক আজিৰ দিনত কি কৰি আছে, আমাৰ বড়োলেণ্ডত যিমান দুখীয়া দুখীয়া ঘৰৰ যুৱবিলাক আছে তেওঁলোকক, যিবিলাক পঢ়া শুনাত ভাল ল'ৰা ছোৱালীবিলাকক, চোকা চোকা ল'ৰা ছোৱালীবিলাকক বড়ো জাতিৰ পিতা উপেন্দ্ৰনাথ ব্ৰহ্ম, যাক আমি বডুৱা বুলি মানো, তেখেতৰ নামাকৰণে বডোফা ছুপাৰ 50 মিছনৰ জৰিয়তে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক ডক্টৰ, ইঞ্জিনিয়াৰ, IPS, APS তেওঁলোকক বনাবলৈ সুবিধা প্ৰদান কৰিছিলে UPPL দলে। প্ৰমোদ বড়ো ডাঙৰীয়া মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে কাম কৰিছিলে। আৰু BPF দলে কি কৰিছে, চিৰাং ডিষ্ট্ৰিক্টত আপোনালোকে হয়তো জানে যে হাগ্ৰামা মহলিৰে ডাঙৰীয়া এটা ৰিজৰ্ট আছে, সেইটোৰ নাম হৈছে বাথৌখেৰাই ৰিজৰ্ট। সেই ৰিজৰ্টত হাগ্ৰামা মহলিৰে ডাঙৰীয়াই যুৱসকলক তাতে মালে মাংসে খুৱাই ডিজে লগাই যুৱবিলাকৰ ভৱিষ্যত তাতে ধ্বংস কৰি আছে, তেওঁলোকক নাচিবলৈ দি আছে। তেওঁলোকৰ চৰকাৰৰ 6 মাহৰ ভিতৰতে আপোনালোকে দেখা পাইছে যুৱকবিলাকে আজিৰ দিনত যিমান জেগাত আজি মেল মিটিং হৈ আছে, আপোনালোকে ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান, আজি দেউলবিলাক হৈ আছে, সেই জেগাবিলাকতো আপোনালোকে দেখা পাইছে তাতে কি হৈছে, ডাঙৰ ডাঙৰ জুৱা খেলবিলাক তেওঁলোকে আজিৰ দিনত পাতিবলৈ গৈ আছে। গতিকে BPF দলৰ চৰিত্ৰটোৱেই হৈছে এনেকুৱাকৈ দাবী ধমকি দি পেলাই ৰাইজক ঠগাই পেলাই ভোট আদায় কৰি পেলাই তেওঁলোকক শাসন ভাৰত আহিব লাগে আৰু ৰাইজক তেওঁলোকে খালী বৰ্তন দিব লাগে। এই পলিচিটো হ'ল BPF দলৰ চৰিত্ৰ আৰু BPF দলৰ এইটোৱে পলিচি। ওদালগুৰিত সমষ্টিত যিমানখিনি হিংসাত্মক ঘটনা হৈছে, ক'ৰবাত নহয় ক'ৰবাত UPPL প্ৰাৰ্থী বা UPPL পাৰ্টীৰে মানে প্ৰৱোক কৰিছে নেকি BPF দলক, তেওঁলোকে এনেকুৱা দাবী কৰিব? চাওক, তেওঁলোকে গম পায় তেওঁলোকে পৰাজয় হ'বৰ কাৰণে তেওঁলোকে শংকিত হৈছে। সেইকাৰণে তেওঁলোকৰ আজি হাৰিব, পৰাজয় হ'বৰ কাৰণে তেওঁলোকে দাবী ধমকি দি আছে। আজি শিলগুটি প্ৰক্ষেপ কৰি আছে, তেওঁলোকে আজিৰ দিনত গাড়ী লৈ ফালে মাল মাংস খুৱাই পেলাই যিবিলাক অশান্তি সৃষ্টি কৰি আছে, ইয়াতে গম পায় না ৰাইজে যে তেওঁলোকক বিচৰা নাই। ৰাইজে দীপেন বড়ো ডাঙৰীয়াক বিচাৰিছে, দীপেন বড়ো ডাঙৰীয়াক আঁকোৱালি লৈছে, তেওঁলোকৰ পৰাজয় নিশ্চিত। ওদালগুৰি সমষ্টি বিশেষকৈ অসমতে চৰ্চিত এটা মানে সমষ্টি হৈ পৰিছে, য'ত মানে প্ৰাক্তন মন্ত্ৰী আছে BPFৰ প্ৰাৰ্থী, বৰ্তমানৰ ডেপুটি চিফ, আৰু এজন আছে UPPLৰ প্ৰাৰ্থী মানে প্ৰাক্তন এপচুৰ সভাপতি। মানে হাই প্ৰফাইল এটা মানে সমষ্টি বুলি এটা হেৰি হৈ আছে। তো ওদালগুৰি সমষ্টি হিচাপে UPPL কেনেকুৱা হৈ আছে বৰ্তমান, আৰু ৰিহন দৈমাৰীক কিয় ভোট দিব নালাগে আৰু UPPLক দীপেন বড়োক কিয় দিব লাগে? চাওক, দীপেন বড়ো ডাঙৰীয়া হৈছে এজন ছাত্ৰ নেতাৰ পৰা আহিছে। তেখেতে বড়ো জনগোষ্ঠীৰ কাৰণে নিজৰ 25টা বছৰ তেখেতে উচৰ্গা কৰিছে। তেখেতৰ ওপৰত কোনোবাই ইলিগেশ্যন আনিব নোৱাৰিব। তেখেতে একদম ফ্ৰেছ এজন ল'ৰা, যুৱক এটা ল'ৰা। গতিকে যুৱ শক্তিয়ে আজিৰ দিনত ইচ্ছা কৰিলে ইতিহাস চেঞ্জ কৰি দিব পাৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী যেতিয়া নেকি তেখেতে প্ৰাইম মিনিষ্টাৰ হৈছিল, যুৱ শক্তিয়ে তেখেতক ভোট প্ৰদান কৰিছিল আৰু চবতকৈ বেছি ভোট তেখেতে যুৱ শক্তিৰ পৰা পাবলৈ হৈ গৈছিল। আৰু দীপেন বড়ো ডাঙৰীয়াৰ যোনটো নেকি কোৱালিটি, দীপেন বড়ো ডাঙৰীয়াৰ যোনটো নেকি সমাজৰ হৈকে কাম কৰাৰ অৱদান, সেইটো সকলোৱে জানে। আৰু BPF দলৰ চৰিত্ৰটো আপোনালোকে গম পাইছে। আজি কাষ্টম বসুমতাৰী হওক, বিক্ৰম দুমেৰী ডাঙৰীয়াই হওক, ৰিঞ্জয় বড়োৱে হওক, BPF দলৰ একাংশ যিবিলাক চামচাবিলাকে আছে, তেওঁলোকে যে আজি দীপেন বড়ো ডাঙৰীয়াক লৈ পেলাই যে বিভিন্ন অপপ্ৰচাৰ তেওঁলোকে চলাই আছে, যে দীপেন বড়ো ডাঙৰীয়াই ছাত্ৰ সংগঠন এৰি পেলাই আহি পেলাই আজি নিৰ্বাচন খেলি আছে, তেখেতে আজিৰ দিনত ইমান টকা পইচা ক'ত পাইছে বুলি বিভিন্ন অভিযোগ দি আছে। আপোনালোকে চিন্তা কৰক, দীপেন বড়ো ডাঙৰীয়াই এটা দুখীয়া ঘৰৰ ফেমিলিৰ ল'ৰা আছিলে। তেখেতে ওদালগুৰি চহৰত এটা সময়ত হাজিৰা কৰিছিলে, বাপেকৰ লগত আহি পেলাই এটা সময়ত কাম কাজ কৰিছিলে, নিজৰ পঢ়াৰ খৰচাটোও তেওঁলোকে এটা সময়ত ওলাই ল'বলৈ নোৱাৰিছিলে। তেনেকুৱা এজন ল'ৰা, তেনেকুৱা এজন দুখীয়া ঘৰৰ ব্যক্তিয়ে আজি গৈ ফালে সমাজৰ কাৰণে এনেকুৱা ধৰণৰ কাম কৰিছে। ওদালগুৰি কলেজৰ তেখেতে ইংলিছৰ টিচাৰ আছিলে। তেনেকুৱা এজন ব্যক্তিয়ে সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে তেখেতে ওলাই আহিছে। আৰু ৰাইজে গম পায় যে দীপেন বড়ো ডাঙৰীয়াৰ জৰিয়তে ওদালগুৰি সমষ্টিখন উন্নতি হ'ব বুলি। আজি দুৰ্নীতি কোনে কৰিছে? BPF দলে দুৰ্নীতি কৰিছে। BTCৰ পইচা কোনে লুটিছে? BPF দলে BTCৰ পইচা লুটিছে। তাৰ তথ্য আমাৰ তাত আছে। এইবিলাক লাগিলে আমি সময়ে সময়ে উদঙাই দিব পাৰিম। আপোনালোকে চিন্তা কৰক, হাগ্ৰামা মহলিৰে ডাঙৰীয়াৰ মাইকী, তেখেতৰ ৱাইফ শিউলি মহিলাৰী ডাঙৰীয়ানী বৰ্তমানে BPF দলৰ পৰা কোকৰাঝাৰত তেখেতে MLA হিচাপত প্ৰাৰ্থিত্ব পাইছে আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছে। নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱাৰ কাৰণে তেখেতে এখন গাড়ী ভাড়া লৈছে। সেই গাড়ীখনৰ ভাড়া বৰ্তমান 50,000 টকা পাৰ ডে।
চিন্তা কৰক আৰু এই গাড়ীৰ ভিতৰতে তেখেতে হাগা মুতা গোটাইখিনি কাম গাড়ীৰ ভিতৰতে কৰে আৰু গাড়ীৰ ভিতৰতে তেখেতে বিউটিচিয়ানবিলাক লৈ ফালে ফুৰি থাকে এটা মিটিং শেষ কৰাৰ পিছত হাগ্ৰামা মহিলাৰীৰ মাইকীয়ে আন এটা মিটিঙত যেতিয়া গুচি যায় তেখেতে এই মিটিঙত যোৱা সময়ত চলাটোৱে গাড়ীৰ ভিতৰত চেঞ্জ কৰি ফালে তেখেতে আন এটা মিটিঙলৈ যায় আৰু মেকআপ কৰাৰ মানুহবিলাক গাড়ীৰ ভিতৰতে থাকে হাগি ফালে গুটোও তেখেতে ঘৰলৈ লৈ যায় দাবী কৰিছে যে মই এজন বিজনেছ ওমেন হয় মই সেইটো ক্ৰয় কৰাটো মোৰ কাৰণে ডাঙৰ কথা নহয় বুলি তেওঁ কথা বিজনেছ ওমেন হয় এজন বিজনেছ ওমেন যদি হয় তেখেতে বিজনেছ কৰিব লাগিছিল আৰু দুৰ্নীতিৰ টকাবিলাক যে তেওঁলোকৰ তাত আছে আজি 37টা বেংকৰ একাউণ্ট হাগ্ৰামা মহিলাৰী ডাঙৰীয়ানীৰ ৱাইফৰ দেখা হৈছে হাগ্ৰামাৰনো কি আছিল এটা সময়ত আমি নাজানো তেখেতে ক'ৰ পৰা আহিছে আমি নাজানো হাগ্ৰামা মহিলাৰী এই ৱাইফে ক'ৰ পৰা আহিছে আমি নাজানো এইবিলাক বস্তু বৰ্ডোলানবাসী ৰাইজেবিলাকে জল পট দেখাই আছে গতিকে তেওঁলোকে আদাৰ বেপাৰী হৈ পেলাই আজি যদি জাহাজৰ খবৰ ল'ব পাৰিছে গতিকে এই কথাবিলাক ৰাইজে জানে তেওঁলোকে পুনৰবাৰ এইবিলাক চাৰ্টিফিকেট আমাৰ ওচৰত দিব নালাগে মনোৰঞ্জন ব্ৰহ্ম বুলি এজন কণ্ট্ৰেক্টৰ আছিল বিটিচিৰ কোটি কোটি টকা লুণ্ঠন কৰি চলাইছে তেওঁলোকৰ দিনত আঁঠুৱা কেলেংকাৰী কম্বল কেলেংকাৰী এইবিলাক তথ্যবিলাক আমি গোটাই জানি ৰবিনসন মুছাহাৰী বুলি এজন বিটিচিৰ ছেক্ৰেটাৰী আছিল হয় না আমি সকলোৱে জানি তেখেতে ওদালগুৰিৰ পৰা BPF দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল তেখেতৰ ল'ৰা ৰনেলসন মুছাহাৰীৰ লগতে 29 জন গৰাকীক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোম্পানীয়ে বক্ৰ পথেৰে চাকৰি প্ৰদান কৰিছিল পিছত ৰাজ্যপালে তেওঁলোকৰ চাকৰিবিলাকক কেঞ্চেল কৰিছে তেনেকুৱাকৈ তেওঁলোকে আজিৰ দিনত দুৰ্নীতি চলাইছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হিচাপে আজিৰ দিনত BTC চৰকাৰ চলোৱা নাই না হাগ্ৰামাই BTC চৰকাৰ চলাব পৰা নাই না কোনে চলাইছে BTC চৰকাৰখন আজি কোনে চলাইছে আজি অসমৰ বাহিৰৰ মানুহে আজি BTC চৰকাৰ চলাই আছে জয়ন্ত মল্ল বৰুৱাই আজি BTCৰ চিফ হৈ আছে জয়ন্ত মল্ল বৰুৱাই BTC ডিচি মিটিঙত সোমাই থাকে এক্সিকিউটিভ কাউন্সিল মিটিঙত জয়ন্ত মল্ল বৰুৱাই বহি থাকে এইজন ব্যক্তি আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত হেলিকপ্টাৰত উঠি পৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত ইচি মিটিঙত থাকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত BPF দলৰ কোৰ কমিটিৰ মিটিঙতো সোমাই পৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত কালি পৰহি আপোনালোকে দেখা পাব লেট্ৰিন আৰু বাথৰুমৰ ভিতৰতে জয়ন্ত মল্ল বৰুৱাই সোমাই আছে আপোনালোকে দেখা পাব বহুত ডাঙৰ কথা ক'লে আপুনি যে BTCখন হাগ্ৰামা মহিলাৰে চলোৱা নাই BTCখন অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেওঁ চলাই আছে বুলি কোনটো ভিত্তিত ক'লে আপুনি কাৰণ BTCৰ এক্সিকিউটিভ কাউন্সিল মিটিঙত কোনে বহিব পাৰে তাতেতো এই বাহিৰৰ মানুহ বা এটা ইএমৰো বহাৰ পাৰ্মিশ্যন নাথাকে তাতে তেনেকুৱা এজন ব্যক্তি অসমৰ পৰা আহি পালে আৰু এই জয়ন্ত মল্ল বৰুৱানো কোন হয় আজি অসমত ডাঙৰ ডাঙৰ মিডিয়াবিলাক বাজি থাকে যে জয়ন্ত মল্ল বৰুৱাই এজন চোৰ হয় বুলি আৰু গৰু চোৰ বুলি বাজি থাকে হয় না নাই তো গৈজন গৰু চোৰে এতিয়া কি কৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত লগ লাগি ফালে নাঙ্গলৰ লগত BTCত হাল বাই আছে আৰু BTCৰ যিখিনি ফচল হয় সেই ফচলটো জয়ন্ত মল্ল বৰুৱাই আজিৰ দিনত BTCৰ পৰা লৈ যাই আছে গতিকে আজি বিক্ৰম দুমিনী ডাঙৰীয়াই ক'ত গ'ল কাষ্টম বসুমতী ডাঙৰীয়াই ক'ত গ'ল প্ৰমোদ বড়ো ডাঙৰীয়াই বোলে বাহিৰৰ কণ্ট্ৰেক্টৰ আনি ফালে BTCৰ সকলো কাম দি দিল বোলে তেওঁলোকে ফাটা ঢোলবিলাক যে বজাই আছিল আজি তেওঁলোকে আজি নিজ চকুৰে দেখা পোৱা নাই আজি জয়ন্ত মল্ল বৰুৱাৰ আংগু ফাংগু তেওঁলোকৰ মানুহবিলাকে আজিৰ দিনত BTC লুটি আছে এইবিলাক কথা তেওঁলোকে আজিৰ দিনত কিহৰ কাৰণে নকয় তেওঁলোকে উচ্ছেদৰ ক'ৰবাত গোন্ধ পালে ক'ৰবাত কিবা এটা পালে দেখোন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নামত ইলিগেশ্যন আনি আছিল তেওঁলোকে এইবিলাকৰ ওপৰত কিয় উত্তৰ নিদিয়ে আজিৰ দিনত ৰাইজৰ সেৱা কৰাৰ কাৰণে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আজিৰ দিনত যে তেখেতৰ যে 5 বছৰৰ কাৰণে যে MCLA হৈছিল এদিনো কিহৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এছেম্বলিত যোৱা নাই ইয়াৰ উত্তৰ তেওঁলোকে কিহৰ কাৰণে দিব নোৱাৰে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই এছেম্বলিত এদিন নোযোৱালৈ ফালে বিক্ৰম দুইমাৰী কোনোবা BPF দলৰ চাহ লৈ যোৱা ব্যক্তি বিক্ৰম দুইমাৰীৰ পোহা কুকুৰ দুফাং বড়োৱে আজিৰ দিনত কৈ থাকে যে প্ৰমোদ বড়ো ডাঙৰীয়াই পাৰ্টিৰ প্ৰেচিডেণ্ট হয় প্ৰমোদ বড়ো ডাঙৰীয়াই MLA কেণ্ডিডেট হৈ আছে গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই কিহৰ কাৰণে এছেম্বলিত নাহে এই কুকুৰবিলাকে আজিৰ দিনত উত্তৰ দিব লাগে যে আজি অসমৰ BJP দলৰ প্ৰেচিডেণ্টটো কোন হৈ আছে দিলীপ শইকীয়া নিজেও দেখোন BJP দলৰ প্ৰেচিডেণ্ট আকৌ MP হৈ আছে গৌৰৱ গগৈনো কোন গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সভাপতি হৈ আছে আৰু তেখেতে আজিৰ দিনত MP হৈ আছে গতিকে এইটো এটা খুব ডাঙৰ কথা নহয় তেওঁলোকৰ কাৰণে তেওঁলোকে ৰাইজৰ মাজত বোকা চেটোৱা ৰাজনীতি আজিৰ দিনত কৰি আছে টুপি পিন্ধা ৰাজনীতিবিলাক কৰি আছে ৰিহন দৈমাৰী ডাঙৰীয়াই টাউন কমিটিৰ চেয়াৰমেন ডিপুটি চিফ স্পৰ্টছ এছ'চিয়েশ্যনৰ চেয়াৰমেন গাৰ্লছ হস্পিটেলৰ চেয়াৰমেন বনৰগাঁও ওদালগুৰি কলেজৰ কি বুলি কয় মেডিকেলৰ চেয়াৰমেন আজি পালে তেখেতৰ গামবুঢ়াটোও লাগে বোৰ্ড কমিটিৰ প্ৰেচিডেণ্ট নালাগে BPF দলৰ পাৰিলে গতিকে তেওঁলোকৰ সংখ্যাটো বেছি আছে না UPPL দলৰ সংখ্যাটো বেছি আছে সেই কথাটো তেওঁলোকে আজিৰ দিনত চালি জাৰি চাব লাগে আৰু ইয়াৰ উত্তৰবিলাক তেওঁলোকে আজিৰ দিনত দিব লাগে BPF দলৰ 5টা গেৰেণ্টি বুলি তেওঁলোকে আজিৰ দিনত ৰাইজৰ ওচৰত কৈছিল 5টা গেৰেণ্টিটো বাদে দিয়ক তেওঁলোকৰ এটা গেৰেণ্টি আছিল যে আমি মাটিৰ পাট্টা দিম বুলি PGR VGR লেণ্ডত খাছ মাটিত
আজিৰ দিনত আপোনাৰ কি বুলি কয় ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যে আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই যে ভূমিৰ পট্টা দিব পাৰিব 17 বছৰতো তেওঁলোকৰে চৰকাৰ আছিল লাফিকুল ইছলামৰ হত্যাকাণ্ড কোনে কৰিছিল বিজেপিৰ দলৰ চৰকাৰ বিপিএফ দলৰে চৰকাৰ আছিল এই কথাবিলাক আজিৰ দিনত কিয় ক'ব নোৱাৰে ৰূপম ৰায়ে দেখোন আজি উদঙাই দিলে যে বিপিএফ দলৰ আজিৰ দিনত জড়িত থকা মানুহবিলাকে লাফিকুল ইছলামৰ হত্যাকাণ্ড কৰিছিল বুলি গতিকে এইজন ব্যক্তিয়ে আকৌ বিপিএফ দলৰ পৰা প্ৰাৰ্থিত হৈ পেলাই আজিৰ দিনত নিৰ্বাচন খেলি আছে ৰাইজে ভোট দিব জানো তেওঁলোকক কেতিয়াও ভোট নিদিয়ে গতিকে বিপিএফ দলৰ চৰিত্ৰটো কি হৈছে তেওঁলোকৰ কথাই হৈছে হাগ্ৰামা মহলিৰ ডাঙৰীয়াই 28খন আসন পোৱাৰ পিছত এই বিজেপি তাত কিয়ৰ কাৰণে বিক্ৰী হৈছে তেখেতে ৰাইজক কি কৈছিল যে মই যদি জিকি যাওঁ মই না কংগ্ৰেছৰ লগত যাম না মই বিজেপিৰ লগত যাম মই অকলে চৰকাৰ গঠন কৰিম বুলি সেইজন ব্যক্তিয়ে ৰাতিপুৱা 4টা বজাত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তাত ভৰি ধৰি ফালে বিটিচিখন বিক্ৰী কৰি থৈ আছে যে আপুনি বিটিচি চলাক মই 28খন আসন পাইছো আৰু মই মছলাটো দিয়ক আপুনি মোৰ মছলা লাগে আৰু সেই হেমন্ত বিশ্ব শৰ্মাই ৰাতিপুৱা প্ৰেছ মিটত কয় হাগ্ৰামাই মোক 4টা বজাত লগ কৰি গৈছে বুলি আৰু আবেলি হেমন্ত কি বুলি কয় হাগ্ৰামাই কয় মইতো 4টা বজাত যোৱা নাই মই 8টা বজাত টোপনিৰ পৰাই উঠো বুলি তেওঁলোকে কেনেকুৱাকৈ বোকা চিটোৱা ৰাজনীতি কৰে হাগ্ৰামাই কি কৈছিল যে মই মে মাহৰ 2 তাৰিখে বিজেপি দলৰ শ্ৰাদ্ধ পাতিম আৰু সেইজন ব্যক্তি আজি বিজেপিৰ ৱাশ্বিং মেচিনত যাই পেলাই সোমাই আছে এই কথাবিলাকৰ উত্তৰ দিব লাগে কিয়ৰ কাৰণে দিব নোৱাৰে আজি বিপিএফ দলে মুছলিমেহে আজিৰ দিনত বিটিচিৰ চৰকাৰ চলাই আছে মুছলিমেহে চৰকাৰ বনাইছে হাগ্ৰামাই বিটিচিৰ চিফ হৈ থাকে না নাই হাগ্ৰামাই চৰকাৰ চলাব পাৰা নাই গতিকে আজি জয়ন্ত মল্লাই বিটিচিৰ চিফ হৈ পেলাই চলাই আছে সিন্ডিকেট কোটি কোটি টকাৰ সিন্ডিকেট চলাই আছে শ্ৰীৰামপুৰত তেওঁলোকে এটা বাহিৰৰ পৰা গাড়ী আহিলে গাড়ীৰ ড্ৰাইভাৰক নমাই পেলাই ৰাম পিটন দিয়ে বিপিএফ দলৰ গুণ্ডা বাহিনীবিলাকে এইবিলাক কথা সকলো বস্তুবিলাক আমি জানো না গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক আজিৰ দিনত টাইগাৰ হৈ থকা নাই সেই টাইগাৰে আজিৰ দিনত মেকুৰী হৈ গৈছে বিজেপি দলৰ ওচৰত গম পাইছেনে সেই মেকুৰী হৈ বিটিচি চলাই আছে আজি জয়ন্ত মল্ল বৰুৱা যদি কয় হাগ্ৰামাক বহিবৰ কাৰণে হাগ্ৰামাই বহে যদি কয় হাগ্ৰামাক উঠিবৰ কাৰণে বহে আজি ৰিমোট কণ্ট্ৰলটো হাগ্ৰামাৰ চাবিটো দিছপুৰৰ পৰা ঘূৰাই আছে চাবি যেতিয়া ৰিমোট দিয়ে ব্ৰিটিছত নাই দিছপুৰৰ পৰা ৰিমোট টিপি দিলে হাগ্ৰামাই মুভিং কৰে ৰবটৰ নিচিনা হাগ্ৰামাৰ কেপাচিটি নাই তেখেতে মুভিং কৰাৰ কাৰণে গতিকে তেখেতে টোটেলি ফেলাৰ হৈছে আৰু বিপিএফ দলে গম পায় যে প্ৰমোদ বড়ো ডাঙৰীয়াই বৰ্তমান ৰাজ্যসভাৰ এমপি হৈ গৈছে 125 এমেণ্ডমেণ্ট বিল পাছ হ'ব আৰু বিপিএফ দলৰ চৰকাৰে ভাঙা যাব বুলি কথাটো ইতিমধ্যে তেওঁলোকে গম পায় মাত্ৰ ৰাইজক তেওঁলোকে ক'ব পৰা নাই কিয়ৰ কাৰণে ক'ব পৰা নাই সমাগত যেহেতু বিধানসভা নিৰ্বাচনত তেওঁলোকে পুনৰবাৰ দাবী ধমকি দি ফালে ৰাইজক ঠগাই ফালে তেওঁলোকে আজিৰ দিনত শাসনত আহিবৰ কাৰণে তেওঁলোকে পলিচি মেকিং কৰি আছে বিপিএফ দলে গম পায় চৰকাৰ ভাঙি যাব কাৰণে বাজেট ধাৰ্য নকৰে 4 মাহৰ পিছত ভাঙি যাব 4 মাহৰ পিছত বিপিএফ চৰকাৰ নাথাকে এইটো বিটিচি চৰকাৰ ভাঙি ফেলে বিটিআৰ হ'ব ইয়াতে গভৰ্ণমেণ্টৰ শাসন আহিব আৰু ইয়াতে ৰাজ্যপালে বিটিচিখন চলাব বিটিআৰ একটৰ যিবিলাক চিগনেটৰী আছে চিগনেটৰীবিলাকত লগত লৈ ফালে ৰাজ্যপালে গহপুৰলৈকে সীমা নিৰ্ধাৰণ কৰিব আৰু যিবিলাক 40টা সমষ্টি আছে এটা 60টা সমষ্টি হ'ব ভিচিডিচি নিৰ্বাচন হ'ব আমাৰ ইয়াৰ ৰেভিনিউটো আমাৰ ইয়াতে থাকি যাব আৰু আপোনাৰ কি হ'ব আমাৰ দিল্লীৰ যোনটো নাকি দিল্লীৰ যোনটো পানী আগতে দিছপুৰলৈ আমাৰ বিটিচিলৈ আহিব লগা আছিল সেই দিল্লীৰ পানীটো এবাৰ ডাইৰেক্ট বিটিচিলৈ আহিব আৰু এই যোনটো সুইচ গেট আছিল আমাৰ দিছপুৰত সেই সুইচ গেটটো প্ৰমোদ বড়ো ডাঙৰীয়াই বৰ্তমান ভাঙি দিয়া হৈছে দিল্লীৰ পানী ডাইৰেক্ট বিটিচিত আহিব আপোনালোকে চিন্তা কৰিব নালাগে ইউপিপিএল দলে পুনৰবাৰ চৰকাৰত আহি আছে ভাল মেজৰিটি লৈ ফালে ইউপিপিএলৰ দল আৰু ইউপিপিএলে এটা নিৰাপত্তা দিয়া দল বড়োলেণ্ডবাসী ৰাইজক আৰু ইউপিপিএলে সঘনাই বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠী 18টা ভাষী ব্যক্তিসকলৰ কাৰণে সৰ্বাংগীন কাম কৰি থোৱা এটা দল আৰু বিপিএফ দলে ৰাইজক একো দিব নোৱাৰে তেওঁলোকে মাত্ৰ বোকা ছটোৱা ৰাজনীতি আৰু ভুৱা মিছা কথাবিলাক ৰাইজক কৈ ফালে তেওঁলোকে টুপি পিন্ধাব পাৰে এইটোৱে বিপিএফ দলৰ পলিচি বৰ্তমান এটা কথা মানে খুব চৰ্চিত হৈ আছে বিপিএফৰ নেপোটিজমৰ কথা হাগ্ৰামা মহিলাৰে নিজৰ ৱাইফক দিয়ে আৰু ৰোহন দৈমাৰে নিজৰ মানে পুত্ৰক বা ল'ৰাক মানে এষ্টাব্লিছ কৰাৰ কথা মানে চলি আছে সেইটো বিষয়ে আপুনি কি ক'ব চাওক বিপিএফ দলৰ পলিচিটো এতিয়া বৰ্তমান পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তেওঁলোকৰ মাজত আৰম্ভ হৈ গৈছে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ খুৰখালি মুৰমুন ব্ৰহ্ম তেখেতে আজিৰ দিনত ইএম হৈ আছে আৰু হাগ্ৰামাই নিজে বিটিচিৰ চিফ হৈ আছে আৰু ৰিহন দৈমাৰী ডাঙৰীয়া নিজে ডিপুটি চিফ হৈ আছে আৰু তেখেতৰ ল'ৰাকো এতিয়া আজিৰ দিনত কি কৰি আছে তেওঁলোকে এমচিএলএ খেলাবৰ কাৰণে ৰেডি কৰি আছে আপোনালোকে চিন্তা কৰক বিপিএফ দলে 2 লাখকৈ চেক বিতৰণ কৰিছিল সেই 2 লাখ টকাটো কোনে পাইছে যুৱকসকলে পাব বুলি তেওঁলোকে কৈছিল দৰংগাজুলি বুলি আমাৰ বিটিচিত এটা সমষ্টি আছে ইন্দু ভূটান এৰিয়া মেলা ভূটানৰ ওচৰত সেই দৰংগাজুলি সমষ্টিত এটা ঘৰৰ ফেমিলিয়ে 5জনকৈ ব্যক্তি আজি 2 লাখ টকাকৈ 10 লাখ টকা পাবলৈ সক্ষম হৈছে এজন ব্যক্তিৰ বয়স 75 ইয়াৰ্ছ সেইজন ব্যক্তিয়ে বোলে যুৱক আৰু সেইজন ব্যক্তি আজিৰ দিনত 2 লাখ টকা পাইছে তেখেতৰ ৱাইফো আজিৰ দিনত 2 লাখ টকা পাইছে তেখেতৰ ছোৱালীৰ আমাৰ বিটিচিত ভোটে নাই তেখেতৰ ছোৱালী ইয়াৰ পৰা বিয়া হৈ জাগিৰোডত গুচি গৈছে
সেইজন ব্যক্তিও আজিৰ দিনত 2 লাখ টকা পাবলৈ হৈছে। গতিকে আপুনি BPFৰ ছাপোৰ্টাৰ হ'লে, BPFৰ কৰ্মী হ'লে, BPF দলৰ VGDC চেয়াৰমেন মেম্বাৰ হ'লে আজিৰ দিনত আপুনি এই সুবিধাবিলাক পাব। আৰু BPF দলে একমাত্ৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিবিলাক আজিৰ দিনত আৰম্ভ কৰি দিছে। আৰু মুনমুন ব্ৰহ্ম হাগ্ৰামাৰ খুৰখালিয়ে কি কৈছিল, যোৱাবাৰ চৰকাৰ যেতিয়া নেকি তেওঁলোকে গাদীচাত হৈ গ'ল, ৰাইজে যেতিয়া নেকি তেওঁলোকক আজিৰ দিনত চৰকাৰৰ পৰা আঁতৰাই দিলে, তেতিয়া BTCৰ মন্দিৰ ছেক্ৰেটাৰী অফিচৰ গেটৰ সন্মুখত তেখেতে কি কৈছিল, মুনমুন বৰাই BTCকো জুং বানাই গুণ বুলি কৈ পেলাই থু পেলাই থৈ আছিল। গতিকে তেনেকুৱা চৰিত্ৰৰ মানুহবিলাকে যদি জনপ্ৰতিনিধি হয়, ৰাইজৰ উন্নতি হ'ব নেকি কওকচোন? ৰাইজৰ উন্নতি কিয় নহয়? আৰু আই মাতৃসকলক হাগ্ৰামা মহলী ডাঙৰীয়াই বাৰ বাৰ ঠগি গৈছে। হাগ্ৰামাই আগতে কি কৈছিল, 1 তোলা সোণা, 1 তোলা সোণা। হাগ্ৰামাই আমাৰ বিৰোলেণ্ডৰ কিমান আই মাতৃসকলক 1 তোলা সোণা দিব পাৰিছে? আজিৰ দিনত হাগ্ৰামাই ইয়াৰ উত্তৰ দিব লাগে। সোণটো বাদে দিয়ক, হাগ্ৰামাই আজিৰ দিনত লোহাৰ টুকুৰাও দিব পৰা নাই ৰাইজক। গতিকে হাগ্ৰামা মহলী ডাঙৰীয়া বৰ্তমান কি কৈ আছে, চৰকাৰত অহাৰ পিছত তেখেতে যে কৈ আছে আমাৰ BTCৰ কাৰণে বিৰাট ভাল খবৰ, মেলা ভাল খবৰ আছে। তাৰ ভিতৰত আমাৰ BTCৰ এটা ডাঙৰ ভাল খবৰ, সেইটো হ'ল আমাৰ BTCৰ মোটাবিলাকে যাৰ এটা মাইকী আছে, সি দুটা মাইকী ল'ব পাৰিবলৈ। চিন্তা কৰক, এনেকুৱা যদি জনপ্ৰতিনিধি, এনেকুৱা যদি আমাৰ BTCৰ চিফ হয়, ৰাইজৰ উন্নতি হ'ব জানো? কেতিয়াও নহয়। আৰু বৰ্তমান কৈ আছে আমি বিজনেছ পাহাৰ বনাই দিম বুলি। কেনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকে। গতিকে হাগ্ৰামা মহলীৰ ডাঙৰীয়াক বৰ্তমান বড়োলেণ্ডবাসী ৰাইজে, এই যে চকুৰ আলীক চিনি পায়নে আপোনালোকে? চকুৰ আলী, এই চকুৰ আলীৰ ৰূপত দ্বিতীয় চকুৰ আলী যদি আছে আমাৰ BTCত, হাগ্ৰামা মহলীৰ ডাঙৰীয়াই দ্বিতীয় চকুৰ আলী আছে। আৰু এই কথাটো মই কোৱা কথা নহয়, চন্দন ব্ৰহ্ম ডাঙৰীয়াই নিজে কৈছে হাগ্ৰামা মহলীৰ ডাঙৰীয়াই দ্বিতীয় চকুৰ আলী হয় বুলি। আৰু আপোনালোকে শংকিত হ'ব নালাগে যে UPPL দল এৰি ফালে কিছুমান নেতাবিলাকে আজিৰ দিনত BPF দলত যোগদান কৰিছে বা আন দলত যোগদান কৰিছে, আন দললৈ গুচি গৈছে। APPL দল নেতিকে, APPL দল আৰু মৰি গৈছে। আজি বিভিন্ন অভিযোগবিলাক BPF দলৰ একাংশ চামচাবিলাকে দি আছে। আপোনালোকে এটা কথা ভালদৰে শুনি লওক, বৰ্তমান চৈত মাহ চলি আছে। চৈত মাহত কি হয়, গছৰ পাতবিলাক সৰি পৰে। আৰু বহাগ মাহত কি হয়, গছৰ নতুন পাত আহে আৰু নতুন ফল আহে। গতিকে গছখন কিন্তু মৰি যোৱা নাই, UPPLৰ গছটো ঠিক জাগাতে আছে আৰু গছ জীয়াই আছে। গতিকে বতাহ আহিছে, চৈত্ৰ মাহৰ বতৰ, গছৰ পাত সৰি পৰিছে। বহাগ মাহ আহিব, বিধানসভা নিৰ্বাচনৰ পিছত বড়োলেণ্ডবাসীয়ে UPPLৰ গছত নতুন পাত লাগিব আৰু নতুন ফল আহিব। সেই ফলটো বড়োলেণ্ডবাসী ৰাইজে খাব পাৰিব। আপোনালোকে নিশ্চিন্তাত থাকক। আজিৰ দিনত দীপেন বড়ো জিকাৰ কিমান সম্ভাৱনা? 100%। দীপেন বড়ো 100ৰ ভিতৰত 110% তেখেতে জিকাৰ সম্ভাৱনা আছে। ৰাইজে দীপেন বড়ো ডাঙৰীয়াক আঁকোৱালি লৈছে। নহ'লে আজি এই অফিচ ভাঙা ভাঙি, ঘৰ কি বুলি কয় আপোনাৰ শিলগুটি দোলাদুলি, গাড়ী ভাঙা ভাঙি, এইবিলাক কাৰ্য নহ'লেহেঁতেন। কাৰণ তেওঁলোকে গম পাই গৈছে যে ৰিহন দমিৰী ডাঙৰীয়াই পৰাজয় হ'বলৈ গৈছে। আৰু ৰিহন দমিৰী ডাঙৰীয়াই পানীৰ মন্ত্ৰী হৈ থকা অৱস্থাতো আজি ওদালগুৰিবাসী ৰাইজে পানী খাব পৰা নাই। গতিকে তেখেতে এজন ব্যৰ্থ মন্ত্ৰী আছিল, তেখেতে এজন ব্যৰ্থ মানুহ। গতিকে তেখেতক ৰাইজে আৰু দ্বিতীয়বাৰ আঁকোৱালি নলয়। আপোনালোকে গম পাব, তেখেতে এটা নচলা পইচা, কেতিয়াও তেখেতক আৰু মানুহে নচলা লয়। আৰু BPF দলৰ যিমান পলিচি কৰক, যিমান টকা পইচা বিতৰণ কৰক, ৰাইজকতো আমি কৈয়ে আছো, BPF দলৰ তাত দুৰ্নীতিৰ পইচা বহুত আছে। আই মাতৃসকলে সকলো মানুহে BPF দলৰ পৰা পইচা, ৰিহন দমিৰী ডাঙৰীয়াৰ পৰা পইচা, তেওঁলোকে যদি 1000 দিয়ে, তেওঁলোকৰ পৰা 2000 খুজি ল'ব লাগে। আৰু তেওঁলোকৰ পইচা লৈ ফালে ৰাইজে পুনৰবাৰ UPPLক শাসনত আনিবলৈ গৈ আছে, দীপেন বড়ো ডাঙৰীয়াক জিকাবলৈ গৈ আছে। বিপুল ভোটত দীপেন বড়ো ডাঙৰীয়াই জিকিবলৈ গৈ আছে। আপোনালোকে চাই থাকক। কেইদিনমান আগত ৰিহন দৈমাৰীয়ে এটা কথা কৈছে যে আমাক যোনে ভোট নিদিয়ে BPFক, আমি তেওঁলোকক একো নিদিওঁ বুলি। BPF দলে বৰ্তমাননো কি দি আছে ৰাইজক? পৰিৱৰ্তনৰ নামত খালী বৰ্তনে দিছে ৰাইজক। একো বস্তু দিব পাৰিছে নেকি? হাগ্ৰামাই কি কয়, মইতো একো দিব পৰা নাই ৰাইজক। প্ৰমোদ বড়োৱে থৈ যোৱা পইচাটোৱে আজিৰ দিনত মই ফিটা কাটি ফুৰিছোঁ বুলি কৈ থাকে। আজিলৈকেতো হাগ্ৰামা মহলী ডাঙৰীয়াই একো দিব পৰা নাই। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই থৈ যোৱা পইচাটোৰ ভিতৰত আজি তেওঁলোকে IBS দিছে। IBSটো কোনে পাইছে? BPF দলৰ কৰ্মীবিলাকে পাইছে। বিক্ৰমৰ ঘৰৰ মানুহে পাইছে, কামালা দাদাৰ ঘৰৰ মানুহে পাইছে, ৰিহন দৈমাৰীৰ ল'ৰাই পাইছে, আৰু কি বুলি কয় আপোনাৰ ছাজান আলী আহমেদে পাইছে। গতিকে কোনে পাইছে? সব সিহঁতৰ মানুহবিলাকে পাইছে। গতিকে ইয়াৰ ওপৰতো মই RTI ছাবমিট কৰিছোঁ। 2 দিনমান পিছত এইবিলাক ওলাই আহিব। এতিয়া যিহেতু কোৰ্ট অফ কণ্ডাক্ট চলি আছে, সকলো বস্তু মই উদঙাই দিম। আপোনালোকে বড়োলেণ্ডবাসী ৰাইজে জল পট এইবিলাক বস্তু চাব পাৰিব। গতিকে BPF দলৰ অস্তিত্ব নাই, এই দলে নীতিকে আপোনালোকে চাই থাকক। তেওঁলোকে একদম তলত থাকিব। তাৰমানে BTC যিকেইটা 15টা বিধানসভা সমষ্টিৰ ভিতৰত আছে, এটা চিট জিকে কি নিজিকে আমাৰ সন্দেহ আছে BPF দলে বৰ্তমান। শেষ প্ৰশ্ন, ভেৰগাঁও সমষ্টি কেনেকুৱা হ'ব আৰু গোটেই BTCত
আপোনালোকৰ UPPL কিমানখন আসন চাওক ভেৰগাঁও বিধানসভা সমষ্টিত আৰু ভেৰগাঁও UPPL দলৰ জিলা হিচাপে দুটা সমষ্টি আছে। এটা হ'ল ভেৰগাঁও বিধানসভা সমষ্টি আৰু এটা হ'ল টংলা বিধানসভা সমষ্টি। ভেৰগাঁও বিধানসভা সমষ্টিটো যি অগ্ৰগতিত কাম চলি আছে, টংলাতো তেনেকুৱা অগ্ৰগতিত কাম চলি আছে। ভেৰগাঁৱত যিহেতু বিজেপি দলৰ প্ৰাৰ্থী নাই, তাতে BPF দলৰ প্ৰাৰ্থী আছে। মহেশ্বৰ বড়োৱে BPF দলৰ চাৰ্টিফিকেটটো লৈ পেলাই দুইবাৰ MLA হোৱা আহি চাৰ্টিফিকেটটো তেখেতৰ আছে যে মহেশ্বৰ বড়োৱে আগত MLA আছিল বুলি। বাকী তেখেতৰ একো ভোট বেংক নাই। আৰু মহেশ্বৰ বড়ো BPF দলৰ কৰ্মীবিলাক সকলো নেচন বড়ো ডাঙৰীয়াক ভোট দিবৰ কাৰণে টঙালি বান্ধিছে যে আমি নেচন বড়ো ডাঙৰীয়াকে জিকাম বুলি। কাৰণ BPF দলৰ চৰকাৰ চলি থকা অৱস্থাতো তেওঁলোকে আজিৰ দিনত VCDC চেয়াৰমেনো পোৱা নাই, ভেৰগাঁও জিলাৰ ভিতৰত বহুতে মেম্বাৰো পোৱা নাই। আজি বিক্ৰম দমৰি ডাঙৰীয়াও যদি ৰঙা প্লেট লগাই যদি ঘূৰি আছে TLCC চেয়াৰমেন বুলি, ৰাইজে তেখেতক ঢুকি নাপায়। বিক্ৰম দমৰি ডাঙৰীয়াক ঢুকি নাপায়। তেখেতৰ এই ৰজা ঘৰীয়া মচম আজিৰ দিনত আহি গৈছে। আৰু বিক্ৰম দমৰি ডাঙৰীয়া এটা সময়ত কি আছিল? ছিংগাৰে আছিল তেখেতে। এই পগলা কুকুৰৰ দৰে আজিৰ দিনত ভুগি ফালে এটা সময়ত কৈছিল MCLA খেলিব, কিবা খেলিব। BPF দলৰ পৰা একো দিয়া নাই। আজি TLCCৰ নামত এখন ইনোভা দি দিছে, ইনোভাখন লৈ পেলাই লেবেল মাৰি ফুৰি থাকে একদম ধুনীয়াকে। বাকী একো নাই। তাতে BPF দল কেতিয়াও জিকিব নোৱাৰে। আৰু বিজেপি দলৰ যিহেতু প্ৰাৰ্থীয়ে নাই, বিজেপি দলৰ সকলো মানুহবিলাকে কৈছে আমি আপোনালোকৰ দলকে ভোট দিম, কিন্তু আমি আপোনালোকৰ দলত যোগদান কৰিব নোৱাৰিম। যেহেতু এলায়েন্সৰ খাতিৰত, ধৰ্মৰ খাতিৰত, বিভিন্ন ইস্যু আছে, এইবিলাকৰ খাতিৰত যোগদান কৰিব নোৱাৰিম। আৰু বিজেপি দলে টংলাত যিটো প্ৰাৰ্থীটো দিছে বিকন চন্দ্ৰ ডেকা, এই বিকন চন্দ্ৰ ডেকানো কোন? ভুটীয়া চাঙৰ এটা সময়ত চাহ বাগিচাৰ কৰ্মৰত হৈছিল, তেখেতে মেনেজাৰ হৈ আছিল। আৰু মেনেজাৰ হৈ থকা সময়ত কাৰেণ্ট চুৰ কৰি, বিজুলী চুৰ কৰি কোটি টকা তেখেতে লুণ্ঠন চলাইছিল। আৰু শেষত গৈ তেখেতৰ বিৰুদ্ধে এজাহাৰ হৈছিল। তেখেতে হয়তো জেলো খাটিছিল, আমি জনামতে ৰাইজে যিহেতু কৈছে। আৰু ইণ্ডিয়া এৰি পেলাই তেখেতে বাহিৰত পলাইও আছিল। আৰু তেনেকুৱা এজন দুৰ্নীতিৰ সদাগৰক, ৰাঘৱ বোৱালক আজি বিজেপি দলৰ ৱাশ্বিং মেচিনত সোমাই ধুই মেলি পেলাই ৰাইজৰ ওচৰত ওলাই দিছে বিকন চন্দ্ৰ ডেকাক। আজিৰ দিনত প্ৰাৰ্থীটো পক্ষে কৰিছে, তেখেতক জিকাই আনিব লাগে বুলি। গতিকে ৰাইজে গম পায়। আপোনালোকে এটা কথা মনত ৰাখিব, কয়লা আপুনি যিমানে ধয় তাৰ ময়লা কেতিয়াও শেষ নহয়, কিন্তু কয়লাই থাকি যায় কিন্তু। গতিকে বিকন চন্দ্ৰ ডেকাক কেতিয়াও ৰাইজে ভোট নেদে, তেখেতক চিনিও নাপায় সমষ্টিবাসী ৰাইজে। আৰু জয়ন্ত কুমাৰ ৰাভাক আজি UPPL দলৰ পৰা প্ৰাৰ্থীটো প্ৰক্ষেপ কৰিছে। তেখেতে টংলাৰ স্থানীয় মানুহ হয়, তেখেতে ছাত্ৰ সংগঠন কৰি আহিছে। সকলো পাণ দোকানত, চাহৰ দোকানত, বজাৰ ঘাটত সকলো মানুহে লগ পায়। গতিকে মাটিৰ মানুহ তেখেতে, ৰাইজে তেখেতক মাটিৰ মানুহ বুলি বৰ্তমান আখ্যা দিছে। আৰু বিকন চন্দ্ৰ ডেকাক চুৰ বুলি আখ্যা দিছে ৰাইজে। গতিকে UPPL দলৰ জয় নিশ্চিত। আমি দুটা সমষ্টিতে জিকিবলৈ গৈ আছো, ভেৰগাঁও বিধানসভা সমষ্টি হিচাপে, টংলা বিধানসভা সমষ্টি হিচাপে। চুকে পাকে আজি UPPL, ঘৰে ঘৰে UPPL, গাঁৱে গাঁৱে UPPL। আৰু টংলাখন বিশেষকৈ আমি জিকাৰ কাৰণ এটাই, আগতে বিশ্বজিৎ দমৰি ডাঙৰীয়া পানৈৰী বিধানসভা সমষ্টি হিচাপে তেখেতে ইয়াত জনপ্ৰতিনিধিত্ব কৰিছিল। 126টা MLAৰ ভিতৰত সবচে পাৱাৰফুল MLA আছিল বিশ্বজিৎ দমৰি ডাঙৰীয়া। আজি টংলাখন শিক্ষাৰ নগৰ বুলি আমি সকলোৱে গম পাওঁ। সেই শিক্ষাৰ নগৰ আজি ধূলিৰ নগৰত পৰিণত হৈ গৈছে। তেখেতৰ কাৰ্যকাল শেষ নোহোৱাৰ আগতে তেখেতে সমষ্টি এৰি ফালে পলাই গৈছে। তেখেতে গম পায় মই হাৰিম বুলি। আৰু UPPLহে আমি তেখেতক যোৱাবাৰ জিকাইছিলোঁ, আৰু এইবাৰতো UPPL নাই। আমি একলা চলো নীতিৰে এইবাৰ আমি অৱতীৰ্ণ হৈছোঁ, আৰু একলা চলো নীতিৰে আমি ৰাইজৰ মাজত সোমাইছোঁ। আমি জিকিম, আমাৰ জিকাটো 100% খাটাং। ৰাইজে এইবাৰ UPPLক আঁকোৱালি লৈছে। বিশ্বজিৎ দমৰি দেহুতো তামোলপুৰত গৈছে, তামোলপুৰততো কেতিয়াও জিকিব নোৱাৰে। বিশ্বজিতে যদি আজি বাঘ হৈ আছিল, তামোলপুৰত যাই মেকুৰী হৈ গৈছে। তেখেতে যেতিয়া নেকি গম পালে প্ৰমোদ বড়ো ডাঙৰীয়া নিৰ্বাচন খেলিব, প্ৰমোদ বড়ো তাত যাই পেলাই কান্দি আছিল, দাদা আপুনি নমিনেশ্যন উইথড্ৰ কৰিব লাগে বুলি, মই ইয়াতে আপুনি খেলিলে মই হাৰি যাম বুলি। গতিকে বিশ্বজিৎ দমৰি ডাঙৰীয়াৰ একো ভেটি নাই তামোলপুৰত। তেখেতে যে কেনেকুৱা ব্যক্তি ৰাইজে গম পাই গৈছে। আৰু এইবিলাক বিশ্বজিৎ দমৰি ডাঙৰীয়াৰ বিজেপি দলৰ মোদীৰ চেহেৰা লৈ পেলাই, হেমন্ত বিশ্ব শৰ্মাৰ চেহেৰা লৈ পেলাই এডভাৰটাইজ কৰি আছে এতিয়া তামোলপুৰত যে তেখেতে জিকিব বুলি। গতিকে গণতন্ত্ৰ, ৰাইজে ৰজা, জনতাই জনাৰ্দন। আজি আপোনালোকে দেখা পাইছে 40,000 মানুহ প্ৰায় হৈছে, আমাৰ তামোলপুৰত ৰেলী হৈছে। গতিকে ক'ত বিশ্বজিৎ জিকিব? আৰু এইবিলাক হাঁহিব লগা কথা। মানুহে যেতিয়া সোধে বিশ্বজিৎ দমৰি ডাঙৰীয়াৰ কথা, তেখেতে MP আছিল, ৰাইজক কি দিছে? একো দিব পৰা নাই। প্ৰমোদ বড়ো মেডিকেল কলেজ আনি দিছে, প্ৰমোদ বড়ো ডিষ্ট্ৰিক্ট আনি দিছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ অৰিহণা বহুতো আছে। BPF দল, বিজেপি দল যিমান তেওঁলোকে পলিচি মেকিং কৰক, আৰু বাগা দলবিলাক, বাগা নেতাবিলাক আগতে কিন্তু আমাৰ বড়োলেণ্ডত অহা নাছিল। যেতিয়া নেকি কেঁচা তেজৰ ৰঙে ৰঙিনী হৈছিল বড়োলেণ্ড, কিমান বড়ো মাসকলৰ ল'ৰা আজিৰ দিনত মৰিছে, কিমান আৰ্মি পুলিচৰ গণ্ডগোল হৈছে, কিমান মানুহ হয় আজি নিজৰ চকুৰ ওচৰত নিজৰ পুত্ৰক হেৰুৱাব লগা হৈছে। তেতিয়াৰ সময়ত সেই দলবিলাক ক'ত আছিল? তেতিয়াৰ সময়ত এই বাগা নেতাবিলাকে ক'ত আছিল? আমাৰ বড়োলেণ্ডত অহা নাছিল। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই শান্তি অনাৰ পিছত, প্ৰমোদ বড়ো ডাঙৰীয়া জাতি জনগোষ্ঠীৰ মাজত সমন্বয় অনাৰ পিছত, প্ৰমোদ বড়ো ডাঙৰীয়াই ৰাইজক নিৰাপত্তা দিয়াৰ পিছত আজি এই দলবিলাক ইয়াতে ৰান্ধি থোৱা ভাতটো তেওঁলোকে আজিৰ দিনত খাবলৈ আহিছে। আগতে ক'ত আছিল তেওঁলোকে? তেতিয়াওতো তেওঁলোকে আজি অসমত চৰকাৰ চলাইছিল, তাতে দিল্লীত চৰকাৰ চলাই আছিল। তেওঁলোকেতো সেই তেতিয়াৰ সময়ত অহা নাছিল। গতিকে ৰাইজে সকলো বস্তুবিলাক গম পায়। আজি বড়ো মানুহক
আপচু আন্দোলনৰ কথাই হওক, বড়ো জাতি জনগোষ্ঠীয়ে যেনেকুৱাকৈ আন্দোলন কৰিছিল, সেই কিমান মানুহ শ্বহীদৰ বিনিময়ত পোৱা বড়োলেণ্ডখন আৰু তেওঁলোকে আজিৰ দিনত আমাৰ মাজৰ পৰা কাঢ়িবলৈ গৈ আছে। আমাৰ মাজৰ ভিতৰত ভাই ভাইৰ মাজত তেওঁলোকে আজিৰ দিনত কাজিয়া লগাবলৈ গৈ আছে। গতিকে ৰাইজে এই কথাবিলাক গম পায়, সেইকাৰণে আজিৰ দিনত বিজেপি দলক যোৱা MCL ইলেকশ্যনতে ৰাইজে ইয়াৰ পৰা বিদায় দিছিল আৰু এইবাৰ নকৌ তেওঁলোকক আকোৱালি ল'ব বোলে। তেওঁলোকক কেতিয়াও আজিৰ দিনত ৰাইজে আকোৱালি নলয়, এই কথাটো একদম স্পষ্ট। আপোনালোকে একদম চিন্তাত থাকক, আপোনালোকে দেখা পাব UPPL দলৰ ৰিজাল্ট আউট হোৱাৰ লগে লগে UPPL কমচে কম 15টা নহ'লেও 12টা চিটত বিপুল ভোটত জয়ী হ'বলৈ গৈ আছে। এই কথাটো একদম স্পষ্ট, এই কথাটো একদম ক্লিয়াৰ, আপোনালোকে শংকিত হ'ব নালাগে।